কোনে পাহৰিব ভৰত নৰহৰ সেই তেজদীপ্ত ভাষণ? কাৰ নাকপাখত বন্দী আজি মিচিং ডেকাৰ শক্তিশালী কণ্ঠ? ভূপেন কমলাক্ষ ৰাণা জাকিৰ দেৱব্ৰত ৰকিতকৈ 15-20 বছৰ ছিনিয়ৰ তেওঁ। কংগ্ৰেছ দলৰ ভিতৰতে আজি অৱহেলিত কিয় ভৰত নৰহ? নৰহৰ গতিবিধিৰ ওপৰত অহৰহ নজৰ কিয় ৰাজীৱ ভৱনৰ? ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে এতিয়া কংগ্ৰেছ নেতৃবৰ্গই। শ্ৰীমতী নৰহ দিনটোত কলৈ গৈছে, কিয় গৈছে, কাক ক'ত কেনেকৈ লগ কৰিছে, এই সকলোবোৰ খবৰ দৈনিক পৰ্যবেক্ষণ কৰি আছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নেতৃবৰ্গই। সাংসদ ৰাণী নৰহৰ গতিবিধিৰ ওপৰত অহৰহ নজৰ ৰাখি অহাৰ কাৰণ একেটাই, কংগ্ৰেছ এৰিব পাৰে ৰাণী নৰহে। অহা 2022 বৰ্ষৰ 2 এপ্ৰিলত ৰাণী নৰহৰ বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল অন্ত পৰিব। ৰাণী নৰহৰ সমানে সমানে 2 এপ্ৰিলত ৰিপুন বৰাৰ ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল উকলিব। দিছপুৰত বিজেপি মিত্ৰগোটৰ চৰকাৰ ক্ষমতাত থকাৰ পৰিণতিত অহা এপ্ৰিলত হ'ব লগা ৰাজ্যসভাৰ উক্ত আসন দুখনৰ নিৰ্বাচনত দুয়োখন আসনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ কোনো সম্ভাৱনা নাই। কংগ্ৰেছ দলৰ পৰা এজনকহে প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে আৰু সেই দিশৰ পৰা ৰিপুন বৰা ৰাণী নৰহতকৈ বহুদূৰ আগবাঢ়ি থকাত নিজৰ ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত নতুনকৈ ভাবিবলৈ বাধ্য হৈ পৰিছে ৰাণী নৰহ। নিজৰ সাংসদ পদৰ আসন আৰু 6 বছৰলৈ ধৰি ৰখাৰ স্বাৰ্থতে ৰাজনৈতিকভাৱে খুবেই উচ্চাকাংক্ষী ৰাণী নৰহে ৰাতিটোৰ ভিতৰতে দল বাগৰাৰ সম্ভাৱনা অস্বীকাৰ কৰা নাই প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গই। ইমানেই নহয়, কংগ্ৰেছ এৰি বিজেপি গমন কৰিলে ৰাণীয়ে যে অকলে অকলে বিজেপিলৈ যাব, সেই ধাৰণাও কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গই একে আষাৰতে অস্বীকাৰ কৰিছে। বিশেষকৈ নিজৰ স্বামী তথা কংগ্ৰেছ বিধায়ক ভৰত নৰহক এৰি বিজেপি গমনৰ কাৰ্যপন্থা কোনো কাৰণতে সাংসদগৰাকীয়ে নলয় বুলিও খাটাং হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ। ৰাজনৈতিক দৰদাম কৰাত সম্পূৰ্ণ পাকৈত ৰাণী নৰহে যাতে নিজৰ পতি তথা বিধায়ক ভৰত নৰহক লৈ বিজেপি নেতৃবৰ্গৰ সৈতে অধিক দৰদাম কৰিব নোৱাৰে, সেই লক্ষ্য আগত ৰাখিয়ে প্ৰদেশ কংগ্ৰেছ আৰু কংগ্ৰেছ বিধায়িনী গোটৰ কোনো এটাতে ভৰত নৰহক অদ্যপি কোনো পদবী দিয়া হোৱা নাই। অথচ চাবলৈ গ'লে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ বৰ্তমানৰ সভাপতি ভূপেন বৰা, 3 গৰাকীকৈ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কমলাক্ষ দেৱ পুৰকায়স্থ, জাকিৰ হুছেইন চিকদাৰ, বিৰোধী বিধায়িনী গোটৰ নেতা দেৱব্ৰত শইকীয়া আৰু উপদলপতি ৰকিবুল হুছেইনতকৈ ৰাজনৈতিক জগতত ভৰত নৰহ 15-20 বছৰ ছিনিয়ৰ। অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী গোটত ভৰত নৰহেই একমাত্ৰ বিধায়ক যিগৰাকীয়ে এইবাৰৰ সৈতে 6ঠবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈ আহিছে। এই সকলো স্বত্তেও ভৰত নৰহে কংগ্ৰেছ দলৰ ৰাজ্যিক সমিতি অথবা কংগ্ৰেছ বিধায়িনী গোটৰ কোনো এটাতে কোনো পদবী পাবলৈ সক্ষম নোহোৱাৰ অন্তৰালতো কাৰণ একেটাই, ভৰত পত্নী তথা সাংসদ ৰাণী নৰহৰ সন্দেহজনক আচৰণ। ভৰত চন্দ্ৰ নৰহ লখিমপুৰ মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে জড়িত হৈ পৰে অসম আন্দোলনত। পৰৱৰ্তী পৰ্যায়ত কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদবীটো অধিষ্ঠিত হয় ভৰত চন্দ্ৰ নৰহ। নিজৰ তেজদীপ্ত ভাষণেৰে অসম আন্দোলনৰ সময়ত উজলি উঠিছিল তেতিয়াৰ ছাত্ৰ নেতা তথা বগী নদীৰ বোকাৰ পুদুম ভৰত চন্দ্ৰ নৰহ। অসম চুক্তি সম্পাদনৰ পিছত 85 বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে ঢকুৱাখানা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দিছপুৰলৈ প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈ আহে শ্ৰীমান নৰহ। প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰত কেবিনেট মন্ত্ৰিত্বও লাভ কৰে ভৰত চন্দ্ৰ নৰহে। পৰৱৰ্তী 91 বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী হিচাপে পুনৰবাৰ ঢকুৱাখানাৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহে ভৰত চন্দ্ৰ নৰহ। 91 বৰ্ষত দিছপুৰত অগপ চৰকাৰক উফৰাই মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন হয়। তদানীন্তন শইকীয়া চৰকাৰৰ কাৰ্যকালতে ভৰত চন্দ্ৰ নৰহে অগপ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে। ৰাজনৈতিক মহলত চৰ্চিত খবৰ অনুসৰি ভৰত চন্দ্ৰ নৰহৰ অগপ ত্যাগ আৰু কংগ্ৰেছ গমনৰ নেপথ্যৰ মূল মানুহজনীয়েই হ'ল
তেতিয়াৰ জাহানাৰা বেগম আৰু আজিৰ ৰাণী নৰহ। পৰৱৰ্তী পৰ্যায়ত ভৰতচন্দ্ৰ নৰহে 96, 2001 আৰু 2006 বৰ্ষৰ বিধানসভা নিৰ্বাচনতো ঢকুৱাখানাৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহে। তৰুণ গগৈৰ প্ৰথম দুয়োটা কাৰ্যকালতে ভৰতচন্দ্ৰ নৰহে কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2011 বৰ্ষ আৰু 2016 বৰ্ষৰ বিধানসভা নিৰ্বাচনত ভৰতচন্দ্ৰ নৰহ ঢকুৱাখানা সমষ্টিত বিজেপি প্ৰাৰ্থী নৱদলেৰ হাতত পৰাজিত হয়। 2021 বৰ্ষত ঢকুৱাখানাৰ পৰিৱৰ্তে নৰহে নাওবৈচা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু ষষ্ঠবাৰৰ বাবে দিছপুৰলৈ বিধায়ক নিৰ্বাচিত হয়। অত্যন্তই অধ্যয়ন পিপাসু, নম্ৰ আৰু ভদ্ৰ আচৰণৰ বাবে ৰাজ্য ৰাজনীতিত বেছ সুনাম থকা ভৰতচন্দ্ৰ নৰহৰ দৰে জ্যেষ্ঠ আৰু বিচক্ষণ ৰাজনীতিবিদে কংগ্ৰেছ দল ত্যাগ কৰিলে দলটোৱে যে সাংগঠনিক দিশত প্ৰচুৰ লোকচানৰ সন্মুখীন হ'ব লাগিব তাত কাৰো কোনো সন্দেহ নাই। পলিটিকেল ডেস্ক ৰিপৰ্ট, সংবাদ লাইভ। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব। ইফালে ঘৰত চাউল, দাইল, শাক পাচলি, ফল মূল একোৱেই নাই। কি উপায় উলিয়াওঁ এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ। নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে। মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো।